মিয়া অসমৰ পৰা ক্লিন কৰি দিব লাগে। এটা মিয়া অসমত থাকিব নালাগে। মোৰ মতে মিয়া অসমত এক পিছো থাকিব নালাগে। মিয়া অসমখন বৰবাদ কৰি দিছে। মিয়া অসমৰ পৰা ক্লিন কৰি দিব লাগে। মই আজি সেইসকল মিয়াৰ কথা ক'ব বিচাৰিছোঁ যিসকল মিয়াই ধানৰ খেতি কৰে আৰু চাউলৰ দাম বঢ়ায়। আজি মই সেইসকল মিয়াৰ কথা ক'ব বিচাৰিছোঁ যিসকল মিয়াই সৰিয়হৰ খেতি কৰে আৰু মিঠাতেলৰ দাম বঢ়ায়। আজি মই সেইসকল মিয়াৰ কথা ক'ব বিচাৰিছোঁ যিকেইটা মিয়াই নেকি ধনিয়া উৎপাদন কৰে, যিকেইটাই নেকি জিৰা উৎপাদন কৰে, যিকেইটা মিয়াই নেকি হালধি উৎপাদন কৰে। মই সেইসকল মিয়াৰ কথা কৈছোঁ সেইসকল মিয়া অসমৰ পৰা ক্লিন কৰি দিব লাগে, ক্লিন কৰি দিব লাগে, ক্লিন কৰি দিব লাগে। আৰে আজি মই এইবিলাক কথা ক'বলৈ ভয় নাখাওঁ, কিয়নো মামাই নিজে কৈছে ন অসমৰ পৰা মিয়াকেইটা ক্লিন কৰি দিব লাগে। গতিকে এইবিলাক মিয়াই এইবিলাক বস্তুৰ দাম বঢ়াইছে ন মামা, কি কয় হয়নে নহয় কওকচোন মামা? গতিকে আপুনিতো একো কৰা নাই, আপুনি কি কৰিব? আপুনিহে আমাৰ পৰা লৈ কিনে অনুদানহে দি আছে বেলেগক। এই মাহে মাহে 1000কে সোমাই দি আছে আৰু নেকি আপুনি নিবনুৱা ল'ৰা ছোৱালীক অহা মাহৰ পৰা 2 লাখকে মানে হেৰিতে সাহায্য কৰিব। আজি অসমখনত প্ৰতিটো বস্তুৰ দাম বাঢ়ি গৈছে। পাৰে যদি আপুনি বস্তুবিলাকৰ দাম কমাওক। আমাৰ আপোনাৰ 2 লাখ টকাৰ সাহায্য নালাগে। আপুনি পাৰে যদি বস্তুবিলাকৰ দাম কমাওক। আমি যিবিলাক নিতৌ যিবিলাক বস্তু ব্যৱহাৰ কৰোঁ সেইবিলাকৰ টেক্স লৈ কিনে সিহঁতক সাহায্য কৰি আছে নে আপোনাৰ চিপ ফাণ্ডৰ পৰা দি কিনে সেইবিলাক সাহায্য কৰি আছে? এটা কথা কওক, আপুনি কেইটা ল'ৰাক 2 লাখকে সাহায্য কৰিব? 1 লাখ ল'ৰাক কৰিব, 2 লাখ ল'ৰাক কৰিব, 5 লাখ ল'ৰাক কৰিব, বাকী কেইটা ক'ত যাব? আৰু বাকী কেইটাক আপুনি কি কৰিব? এই আমাৰ পৰা 2 টকাকে বস্তুবিলাকৰ দাম বঢ়াই দিব, 10 টকাকে বস্তুবিলাকৰ দাম বঢ়াই দিব। সেইবিলাকৰ পৰা পইচা লৈ কিনে আপোনাৰ আকৌ চিপ ফাণ্ডটো ভৰাব। গতিকে এইবিলাক ৰাজনীতি আপুনি বন্ধ কৰক মামা। পাৰে যদি আপুনি বস্তুবিলাকৰ দাম কমাই দিয়ক, সেইটোত আপুনি নোৱাৰিব। গতিকে আমাৰ চিপ ফাণ্ডত পইচা ক'ৰ পৰা আহিব? প্ৰতি মাহে যে অৰুণোদয়কে 1000 টকা সোমাই আছে আপুনি ক'ৰ পৰা দি আছে? আমাৰ পৰা লৈ কিনে সেইবিলাক পইচা আপুনি দি আছে। আপোনাৰ পকেটৰ পৰা পইচা দি কিনে কেতিয়াও আপুনি দিয়া নাই। কেইটা অসমীয়া মানুহে আজি খেতি কৰে? কিয় নকৰে? কিয়নো সিহঁতে ৰেচন কাৰ্ডৰ চাউল পায় ন, গতিকে সিহঁতে খেতি কৰিবলৈ পাহৰি যায়। ৰেচনৰ চাউল, বন্ধন গোটৰ লোন মাফ কৰি দিয়া, এইবিলাক কাৰণতে আজি অসমীয়া মানুহে কাম নকৰা হৈ গৈছে। সিহঁতে কি ভাবে যে আমি চব্জি আনিলেই আমি চলিব পাৰিম, ৰেচনটো মামাই দি আছে, গতিকে আমি কাম কিয় কৰিব লাগে, গতিকে আমি খেতি কিয় কৰিব লাগে? এই কাৰণে অসমীয়া মানুহে আজি খেতি নকৰা হৈ গৈছে। সিহঁতে ভাবে যে আমি ঋণ লৈছো, আমাৰ মামাতো আছে, সিহঁতে দিবই। গতিকে আপুনি এইবিলাক সাহায্য দি কিনে অসমৰ মানুহকেইটা আছে নহয় সিহঁতক মানে কাম নকৰা কৰি দিছে, মানে এলেহুৱা বনাই দিছে। আপুনি এলেহুৱা বনাই দিছে। গতিকে আমাৰ এইবিলাক সাহায্য আমাৰ নালাগে। আপুনি পাৰে যদি বস্তুবিলাকৰ দাম কমাই দিয়ক। আৰু আপুনি কি কৈ আছে অসমৰ পৰা মিয়াকেইটাই ক্লিন কৰিব লাগে, মিয়াকেইটাই বস্তুবিলাকৰ দাম বঢ়াইছে। নাই বঢ়োৱা মিয়াকেইটাই উৎপাদনহে কৰি আছে, বস্তুবিলাকৰ দাম আপোনালোকেহে বঢ়াই আছে। আপুনিয়ে কৈছিলে মামা গণেশগুৰি ফ্লাইঅভাৰখন খালী কৰি দিম, উজনিৰ পৰা ল'ৰাকেইটা ওলাই আহিব লাগে। এক পিছ অসমীয়া ল'ৰা ওলাই আহিছে নে? নাই অহা, এটাও অহা নাই। কিয় অহা নাই? সিহঁতে কাম কৰিবলৈ এলাহ লাগে ন সিহঁতৰ, গতিকে সেইবিলাক ল'ৰা এটা ওলাই নাহে। আপুনি কওক মুছলিম মানুহক যে গণেশগুৰি ফ্লাইঅভাৰখন খালী কৰি দিম, প্ৰতিটো মিয়া মানুহে ভৰি যাব লাগে। আপুনি চাওক তাৰ পিছদিনাই চাব ইমান মানুহ ভৰ্তি হৈ গৈছে, গণেশগুৰি ফ্লাইঅভাৰ ভৰ্তি হৈ গৈছে। আৰু আপুনি আজি নিজে আহ্বান কৰাৰ পিছত উজনিৰ পৰা এটা ল'ৰা অহা নাই, এক পিছ ল'ৰা অহা নাই। কিয় অহা নাই? সিহঁতে এলেহুৱা হৈ গৈছে। গতিকে এইবিলাক কোনে এলেহুৱা কৰি আছে? আপোনালোকৰ নিচিনা চৰকাৰে এলেহুৱা কৰি আছে। আপুনি আকৌ কৈ আছে 2 লাখ টকাকে সাহায্য দিম। আৰে ক'ৰ পৰা কৰিব? সিহঁতে কেনেকে সাহায্যটো পাব তাৰ কাৰণেহে মাথা মাৰি আছে। কাম কেনেকে কৰিব লাগে, খেতি কেনেকে কৰিব লাগে সেইটো সিহঁতে পাহৰি গৈছে মামা। তো বন্ধুসকল আজিৰ ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ কৰিব নকওঁ, আপোনালোকৰ যদি ভাল লাগিছে শ্বেয়াৰ কৰক, যদি ভাল লাগিছে কমেণ্ট কৰক, যদি ভাল লাগিছে লাইক কৰক। আপোনালোকক মই হাতযোৰ কৰি নকওঁ যে ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক। ধন্যবাদ সকলোকে। জয় অসম।